সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া আমাৰ ৰাতিপুৱাতে প্ৰায় 10:30মান বজাতে আমাৰ খানাৰ কাৰণে যা যোগাৰ হৈ গৈছে। বক্স আনিলে, তাৰপিছতে চৌকাও খান্দিলে। ভিতৰত অলপমান কাম আছিলে, ভণ্টিয়ে খোৱাটো মই এতিয়া চাহ বনাই আছোঁ গাইছ। বুট জাৰি আছো, খুব ভাল লাগিছে। প্ৰথম এনেকে জাৰি পাইছো, মানে এয়া ধান যে জাৰে দিদিবিলাকে চাই থাকো মানে কেনেকে জাৰে। এয়া এতিয়া আজি বোলো বুটকেইটাই মায়ে জাৰিবলৈ দিছে, জাৰিছো কাইলৈ প্ৰসাদৰ কাৰণে। বুট মগু বুট মগু এইবিলাক জাৰি আছো আৰু ভালে লাগিছে জাৰি পেলাই। দেখিছে একদম পুৰা একদম কাম কৰা একদম বাই লাগিছে নে? মূৰত একেবাৰে লাগিছে। এইফালে নাইট চুট পিন্ধি ললো, একে কাম কৰা বাই মানে নাইট চুটৰ সৈতে মানে পিন্ধিছো। মায়েতো সদায় কাম কৰিয়ে থাকে, বিহু বুলি অকণমান ময়ো কৰি দিলোঁ। এয়া চাউল ভাজি আছোঁ আৰু ভণ্টি অলপমান কাম কৰিছে। তাই সদায় কাম কৰে, মইহে নকৰোঁ। আজি গোটেই সমস্ত দায়িত্ব মই কৰিছোঁ। আপোনালোকে দেখিছে ভিডিঅ'টো। পিঠা বনামহে এতিয়া আৰু আজি ৰাতিলৈকে আপোনালোকে চাই থাকিব। কামৰ পৰা তৰণিয়ে পোৱা নাই এতিয়া। এয়া চাউল ভাজি আছে। চাউল ভাজাৰ পিছত চাউলকেইটা নমাই থ'ম। তাইক আজি টিউশ্যনলৈ ফোনটো লৈ যাব ক'লোঁ আৰু মানে এটা বিশেষ কাৰণ নিবলৈ দিলোঁ। এনেই তাই টিউশ্যনলৈ ফোন লৈ নাযায়। এয়া সকলোকে হেপী ভোগালী বিহু ইন এডভান্স। হেপী ভোগালী বিহু দে। ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলে। হাই এয়া আমাৰ বেদুকে খাই আছে। উৰুকাৰ কাৰণে বজাৰ কৰিলে। বিহু শুভেচ্ছা দে। বিহু শুভেচ্ছা থাকিল সকলোকে। কি বজাৰ কৰিলি? বিস্পাত দৈ খানা বুলি ক'লে যিহেতু দেৰি হয়, মোৰ ইমান ভোক লাগিলে, সেইকাৰণে মোক অমলেট আৰু ৰুটি বনাই দিলে বৰমাই। তাৰপিছত আমাৰ দাদাহঁতৰ বেক চাইড পৰে আৰু আমাৰ ফ্ৰণ্ট চাইড হয়, মানে সেইখিনিতে আমাৰ খানাটো পাতিছে। আজি এৰেঞ্জ কৰিছিলে। এইফালে মায়ে মাছ ভাজি আছে, বৌয়ে লাগি দিছে আৰু মায়ে মাছৰ চৰচৰি বনাইছে। আৰু এইফালে ভণ্টিক ক'লোঁ বোলো মাছৰ অকণমান ফ্ৰাই কৰি পেলাই তাত মিক্স আপ কৰি পেলাই এনেকৈ কিবা পিঁয়াজ চিয়াজ দি যে খায়, তেনেকৈ অকণমান খালোঁ। মানে পূৰা ফিলটো আমি নাপালোঁ, পূৰা যিহেতু আমাৰ একো নাছিলে। আৰু এয়া মই কি খাইছোঁ আপোনালোকে কমেণ্ট কৰিব। স্পীকাৰটো দাদাই মোৰ হাতত দিলে আৰু দুইটা পোৱালি একদম টনা আজোৰা লাগিছে, মায়াবিনী গাই। আৰু ইটোৱে গালে সিটোৱে গাব, মানে গায়ে আছে। তাৰপিছত আমাৰ টিকলিজনীও গালে মায়াবিনী। আৰু এইফালে আমাৰ হৈ গ'ল, মানে মাছটো অলম'ষ্ট হৈয়ে গ'ল। তাৰপিছত এয়া হাঁহখিনি বনাবৰ কাৰণে গ্ৰেভি বনাই আছে। তাৰপিছত বৌজনীয়ে বনাইছে মাংসটো, ভণ্টিও বনাইছিলে অলপমান, মানে চবেই মিলি কৰি বনাইছে আৰু ইহঁতে নাচিয়ে আছে। মোৰ একদম পেলাই টোপনি আহি গ'ল। তাৰপিছত আমাৰ ফ্ৰাই মাংস খোৱাৰ টাইম আহি গ'ল আৰু ফ্ৰাই মাংস চবেই চাগে ভাল পায়। মই ভাতৰ লগত ইমান মাংস নাখাওঁ, ইমান মানে মই আজিকালি মাংস এৰিয়ে দিয়া নিচিনা হৈছে। আৰু আমাৰ এইফালে খাবৰ কাৰণে হৈ গ'ল আৰু আজি আমাৰ স্পেচিয়েল আছিলে হাঁহ। তো আজিলৈ আহিছোঁ, বাই।